নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ল যোগ যুক্তাক্ষৰ পাঠটো আলোচনা কৰিম তোমালোকে পাঠটো মনোযোগেৰে শুনি যাবা আৰু চাই যাবা ল যোগ ক যোগ ল কইলে ল ক যোগ ল কইলে ল তালব্যাস ধুসকাৰে হু কইলে ল শুক্ল কইলে ল তাত দীৰ্ঘৰিকাৰ ৱাব ক্লিব গ যোগ ল গইলে ল তাদাকাৰ দন্ত্য নধুচৰিকাৰে নি গ্লানি গইলে ল তাত হচৌকাৰ ক বৰ্গীয়া জ গ্লুকজ প যোগ ল পইলে ল তাদেকাৰ গ প্লেগ বধুচৰিকাৰে বি পইলে ল ৱাব বিপ্লৱ ব যোগ ল বইলে ল তাদেকাৰ মূৰ্ধনীয়া দ ব্লেড বইলে ল তাধুচৰিকাৰ প্ৰথম স্বধুচৰিকাৰে চি অনুস্বৰ ব্লিচিং ম যোগ ল মইলে ল অ মইলে ল অম্ল মইলে ল তাদেকাৰ শস্য ম্লেছ ল যোগ ল লইলে ল দন্ত্য ধুচৰিকাৰে দি লইলে ল তাত দীৰ্ঘৰিকাৰ দিল্লী ম লইলে ল তাত হচৰিকাৰ কটাকাৰে কা মল্লিকা তালব্যাস যোগ ল শইলছ ল তাত ওকাৰ ক শ্লোক দন্তীয়া স অনুস্বৰ শইলছ ল তাত হচৰিকাৰ মূৰ্ধনীয়া সত্যস্ত সংলিষ্ট হ যোগ ল হৈলহ ল পত্ৰকাৰে প্ৰ হৈলহ ল তাদাকাৰ দন্ত্য দ প্ৰহ্লাদ আ হৈলহ ল তাদাকাৰ দন্ত্য দ আহ্লাদ এতিয়া তলৰ শব্দকেইটা চোৱা ক্লেশ আপ্লুত অম্লজান ক্লান্ত প্ৰফুল্ল লালকিল্লা ক্লেড বিপ্লৱ ম্লেছ এৰোপ্লেন শ্লোক ব্লিচিং পাঠটোত পোৱা কেইটামান শব্দৰ অৰ্থ মই কৈ দিম তোমালোকে ভালদৰে শুনি যাবা শুক্ল মানে হ'ল বগা বা শুকুলা গ্লানি শব্দ পাইছা তোমালোকে এইটো গ্লানি মানে হ'ল অপযশ অপবাদ তাৰপিছত অম্ল পাইছা অম্ল টেঙা সোৱাদ ম্লেছ মানে হ'ল স্বধৰ্ম নমনা লোক যিয়ে নিজৰ ধৰ্ম নামানে তাৰপিছত আহ্লাদ মানে হ'ল আনন্দ আপ্লুত মানে হ'ল নিমগ্ন হোৱা অভিভূত হোৱা তাৰপিছত ক্লান্ত মানে হ'ল কি ভাগৰ অৱসাদ তাৰপিছত তোমালোকে বাক্যকেইটা চোৱা প্ৰহ্লাদ একান্ত বিষ্ণুভক্ত আছিল শুক্ল পক্ষত জোনাক হয় সৌৰজগতত 8টা গ্ৰহ আছে প্লুটো গ্ৰহ নহয় প্লেগ বেমাৰৰ বীজাণু এন্দুৰ নিগনিয়ে বিয়পায় বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ পানীয়ে অসমৰ বহুত ঠাই প্লাবিত কৰে ব্লিচিং পাউডাৰে ৰোগৰ বীজাণু ধ্বংস কৰে তাৰপিছত শেষৰ বাক্যটো চোৱা তোমালোকে গ্লানি মানে অপযশ তোমালোকক আগতেও কৈছোঁ গ্লানি মানে হ'ল অপযশ তোমালোকে বাক্যকেইটা আকৌ এবাৰ মন কৰা প্ৰহ্লাদ একান্ত বিষ্ণুভক্ত আছিল প্ৰহ্লাদ কাৰ ভক্ত আছিল প্ৰশ্ন আহিব পাৰে তোমালোকে লিখিব লাগিব প্ৰহ্লাদ একান্ত বিষ্ণুভক্ত আছিল কোন পক্ষত জোনাক হয় আমি লিখিব লাগিব শুক্ল পক্ষত জোনাক হয় তাৰপিছৰ বাক্যটো চোৱা সৌৰজগতত 8টা গ্ৰহ আছে প্ৰশ্ন আহিব পাৰে সৌৰজগতত কেইটা গ্ৰহ আছে তোমালোকে লিখিব লাগিব সৌৰজগতত 8টা গ্ৰহ আছে
প্লুটো গ্ৰহ হয়নে? প্লুটো গ্ৰহ নহয়। প্লেগ বেমাৰৰ বীজাণু এন্দুৰ নিগনিয়ে বিয়পায়। প্ৰশ্ন আহিব পাৰে প্লেগ বেমাৰৰ বীজাণু কিহে বিয়পায়? আমি লিখিব লাগিব প্লেগ বেমাৰৰ বীজাণু এন্দুৰ নিগনিয়ে বিয়পায়। বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ পানীয়ে অসমৰ বহুত ঠাই প্লাবিত কৰে। ব্লিচিং পাউডাৰে ৰোগৰ বীজাণু ধ্বংস কৰে। তোমালোকে প্ৰশ্ন আহিব পাৰে তোমালোকৰ ডেছ ৰোগৰ বীজাণু ধ্বংস কৰে। তেতিয়া তোমালোকে লিখিব লাগিব ব্লিচিং পাউডাৰে ৰোগৰ বীজাণু ধ্বংস কৰে। এইটো ওপৰ বাক্যটোত আহিব পাৰে ডেছ ব্ৰহ্মপুত্ৰৰ পানীয়ে অসমৰ বহুত ঠাই প্লাবিত কৰে। ডেছৰ ঠাইত লিখিব লাগিব বাৰিষা কালত, খালী ঠাই আহিব পাৰে। তাৰপিছত চোৱা গ্লানি মানে কি? তোমালোকে লিখিব লাগিব গ্লানি মানে অপযশ। আৰু আহিব পাৰে গ্লানি মানে ডেছ, তেতিয়া লিখিব লাগিব গ্লানি মানে অপযশ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাঠটো ভালদৰে পঢ়িবা। আজিৰ পাঠটো মই ইমানতেই সমাপ্ত কৰিছোঁ। নমস্কাৰ।